ৱেলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই সুস্মিতা। মোৰ চেনেল সুস্মিতাছ ব্লগলৈ আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ বস্তু দেখাম বুলি ভাবিছোঁ। আহকচোন চাওঁ তেনেহ'লে কিনো বিশেষ বস্তুটো। গাঁৱৰ সকলোখিনি মানুহ ওলাই আহে, দাদাহঁত, বৰ্তাহেঁত, খুৰাহেঁত সকলোবিলাক ওলাই আহি বছৰৰ এটা দিনত এনেকৈ আমাৰ বৰপুখুৰীত মাছ ধৰে আৰু খুব বেছি ফূৰ্তি লাগে। আমি সঁচাকৈ আমাৰ গাঁৱৰ সকলো মানুহে এই দিনটোৰ কাৰণে বাট চাই থাকে, কিয়নো নিজৰ সম্পত্তি এভাগত এনেকৈ সকলো মিলি কিবা এটা পোৱা বহুত বেছি ফূৰ্তি লাগে। আৰু আমি সৰু থাকোঁতেতো আমি আহিছিলোঁ, এতিয়া পিছে অহা নহয় বাৰু। খুব বেছি ফূৰ্তি লাগে আৰু বহুত বেছি ডাঙৰ মাছ আমাৰ বৰপুখুৰীত হয়, কিয়নো সিহঁতে খেলিবলৈ ঠাই পায়। বহুতখিনি ঠাই আগুৰি থকা বৰপুখুৰীটো মই আপোনালোকক মোৰ আগৰ ভিডিঅ'ত দেখাইছিলোঁ। তো এয়া চাওকচোন, ইমানখিনি মানুহ গোট খাই খুব বেছি ফূৰ্তি তেওঁলোকৰো। আৰু আপোনালোকক সকলোবিলাক দেখুৱাই আছোঁ, চাই থাককচোন। এয়া মামাহঁত বহুত ডাঙৰ ডাঙৰ মাছ উঠিছে আৰু তেওঁলোকে ফটো উঠিছে। আমি পিছে সেইকেইটা দাঙিবলৈও জোৰ নহ'ব চাগে, ইমান বেছি ডাঙৰ। আৰু এয়া সকলোৱে মাছ ধৰি মেলি আজৰি হ'ল। আৰু এয়া খুৰাহঁতে ইয়াতে মাছ ধৰা সময়খিনিতে তেওঁলোকে কাটিও আছে, আৰু সেইখিনিও অকণমান আপোনালোকক দেখুৱাই দিছোঁ। বহুত ডাঙৰ ডাঙৰ মাছ পাইছে, চাওকচোন আপোনালোকে। সঁচাকৈ খুব ভাল লাগে এই দিনটো। আমি ৰৈ থাকোঁ খোৱাতকৈও ধৰা আৰু নিজৰ বৰপুখুৰীটোত ইমান ডাঙৰ মাছ পোৱা, ওচৰৰ পৰা ইমান ডাঙৰ মাছ দেখা সঁচাকৈ খুব বেছি ভাল লাগে। আৰু আপোনালোককো যিমানখিনি পাৰোঁ অকণমান দেখুৱালোঁ। আপোনালোকে যদি ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু
যিখিনি পাৰোঁ দেখুৱাইছোঁ। এয়া চাওকচোন, সঁচাকৈ খুব বেছি ভাল লাগিলে। বহু দিনৰ মূৰত এনেকৈ মানে দুবছৰমান এনেকৈ মৰা হোৱা নাছিলে, আৰু দুবছৰমানৰ মূৰত এনেকৈ মাছ মাৰিছে আৰু চাবলৈ আহিছিলোঁ, দেখুৱালোঁ আপোনালোকক। কেনেকুৱা পালে জনাব। বাকী ধন্যবাদ।